নমস্কাৰ। আজিৰ দিনটোত মই কি কাম কৰিলোঁ আহকচোন এবাৰ চাওঁ। আজিৰ দিনটোত মই ওচৰৰ বাইদেউ এগৰাকীৰ ঘৰত মুগা সূতা কাটিব আহিলোঁ। মুগা সূতা কাটি শেষ হোৱাৰ পাছতে যিকেইটা লেটা ওলাব সেই লেটাৰে মই আজি আপোনালোকৰ আগত আচাৰ বনাই দেখুৱাম। আৰু সেই আচাৰ বনাবলৈ কাৰণে মই কোনো ধৰণৰ দোকানৰ মছলা ইউজ নকৰোঁ। প্ৰথমে মই দুডোখৰ কৰি হালধি অকণ দি ৰ'দত আধা ঘণ্টা শুকুৱাই ৰাখিম। তাৰপাছত নৰসিংহ পাত আৰু পদুনা পাত দি মই ধুনীয়াকৈ শুকুৱাই মিহি কৰি ল'ম। আনহাতে তেলত এয়া ৰচুন গোটাকৈ কেইফুটামান, তেজপাত এখিলা আৰু কাটি থোৱা এই লেটাকেইটা মই ল' ফ্লেমত 3 মিনিটমান ভাজিম। তাৰপাছতে মই চফ গুটি আৰু ঘৰতে তৈয়াৰ কৰা মছলা, ভোট জলকীয়া দুটা দি মই ইয়াৰ আচাৰ তৈয়াৰ হৈয়ে গ'ল। তাৰপাছত কণ্টেইনাৰ এটাত মই ধুনীয়াকৈ ৰাখি ছমাহ ধৰি খাব পাৰিম। আপোনালোকেও খাই